হেল্ল' গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি মই বনাব গৈ আছোঁ গোমধানৰ পৰা পপকৰ্ণ। প্ৰথমতে মই গোমধানখিনিৰ গুটিবিলাক এটা এটাকৈ এৰাই লৈ তাত এটা মই কাঁহীত লৈ পিনে ভালদৰে মিঠাতেল লগাই সানি পিনে এদিন দুদিনমান ৰ'দ পৰিবৰ কাৰণে ৰ'দত দি দিম। ৰ'দত দিয়া মানে তেতিয়া গোমধানখিনি মই যেতিয়া কেৰাহী বা কুকাৰত দি দিম ভালকৈ ফুটি আহিব, নহ'লে নহ'ব। প্ৰথমতে মই কেৰাহীটো বহালোঁ, তাত অকণমান মিঠাতেল দিছোঁ আৰু অকণমান নিমখ, আপোনালোকে বিচাৰিলে জলকীয়া হালধিও দিব পাৰে, মই জাষ্ট অকণমান নিমখ দিছোঁ আৰু এনেকৈ ভালকৈ তেলটোৰ লগত মিহলি কৰি দিছোঁ। তাৰ 5 মিনিট পাছত চাওক পপকৰ্ণ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ বাই বাই।